আজি এটা বেঙেনা ৰেচিপি বনাম। তাৰ কাৰণে বেঙেনাকেইটাক ভালকৈ ধুই কাটি অলপ সময় পানীত ডুবাই ৰাখিলোঁ। ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটিছোঁ। এইটো ৰেচিপি মই বনাই খাই বৰ ভাল পাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিব যিসকলে খোৱা নাই। বহুত টেষ্টি হয়। ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক খাব পাৰি, বহুত ভাল লাগে। তাৰপিছতে তাৰ কাৰণে এতিয়া বেঙেনাকেইটা ফ্ৰাই কৰি ল'লোঁ। নিমখ হালধি অকণ সানি ল'লোঁ। তাৰপিছতে অকণমান ফ্ৰাই কৰি ল'লোঁ। লৈ পেলাই মই এক্সট্ৰাকৈ সেইখিনি কাঢ়ি থ'লোঁ। তাৰপিছতে মই বিলাহী, আদা, নহৰু, পিঁয়াজ সেইখিনি অকণমান ভাজি ল'লোঁ। ভাজি লৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লৈ পেলাই তেল অকণত বহাই দিছোঁ। এইখিনি তেজপাত আৰু মই জিৰা গুটি কেইটামান দিছোঁ। তাৰপিছতে মিশ্ৰণটো তাতে বিলাহী মিশ্ৰণটো তাতে দি দিছোঁ। তাৰপৰা মই অকণমান গৰম মছলা আৰু চিকেন মছলা দিছোঁ অকণমান তাৰপৰা নিমখ হালধি জোখমতে দিছোঁ। তাৰপিছতে সেইখিনি ভাজি হোৱাৰ পিছতে অকণ পানী দিছোঁ তাত মিক্সটো হ'বলৈ কাৰণে। পানী অকণমানহে দিব লাগে। আৰু বেঙেনাখিনি দি দিছোঁ। আৰু মই আলু এটাও বইল কৰি ৰাখিছিলোঁ। বইল কৰা আলুটো তাতে দি দিছোঁ। বেঙেনাখিনি ভাজি হোৱাৰ পিছতে এটা কণী মই তাতে দি দিছোঁ, ভাঙি দিছোঁ। কণীটো দিলে টেষ্টটো ভাল হয়। কণী নিদিয়াকৈও খাব পাৰি, কিন্তু কণী এটা দিলে ভাল হয়।